নমস্কাৰ। আজি 18 ফেব্ৰুৱাৰী 2023 ইং চন। আজি শনিবাৰ মহাশিৱৰাত্ৰি। প্ৰথমতে শিৱৰাত্ৰিৰ সকলোলৈকে শুভেচ্ছা জনালোঁ। আজি শিৱৰাত্ৰি উপলক্ষে বিশেষ কেইটামান ৰাশিৰ বৰ ভাল আৰু কেইটামান ৰাশিৰ ভাল নহয়। বলক আজি ৰাশিফল আৰম্ভ কৰোঁ। প্ৰথমে আমি আৰম্ভ কৰিম মেষ ৰাশিৰ পৰা। মেষ ৰাশিত আছে শনি আৰু বাহুৰ বাবে মনৰ ভাৰসাম্য ৰখা টান হ'ব। চঞ্চলতা কমাওক, মদ ভাঙে ক্ষতি কৰিব, আলহীৰ আগমন হ'ব, ধৈৰ্য ধৰক, বিদ্যাত সুখ হ'ব। শুভ সংখ্যা 2। এবাৰ বৃষ ৰাশি। বুধ আৰু শুক্ৰৰ প্ৰভাৱত মানসিক সন্তুষ্টি, গুৰুত্বপূৰ্ণ কাম পেলাই নাৰাখিব। শুভ ৰং মাখন, ঔষধ সেৱনত সাৱধান, যিকোনো খাদ্য নাখাব, ব্যয় হ'ব। শুভ সংখ্যা 4। তৃতীয় ৰাশি মিথুন ৰাশি। ৰবি আৰু বুধ গ্ৰহৰ তৎপৰতাত প্ৰভাৱশালী লোকৰ সান্নিধ্য হ'ব, আনক অৱহেলা নকৰিব। শুভ ৰং বগা, গাখীৰ বেলপাত দান কৰক, ভ্ৰমণত কষ্ট। শুভ সংখ্যা 6। কৰ্কট ৰাশি। চন্দ্ৰৰ প্ৰভাৱত মানসিক উৎকৰ্ষ সাধন, আনৰ অপকাৰ নকৰিব। শুভ ৰং মুগা, গ্ৰহ দোষ খণ্ডন কৰক, সোণ ধাৰণ কৰক, খাদ্য লালসা বৃদ্ধি, ভ্ৰমণ। শুভ সংখ্যা 5। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত নিজস্বতা প্ৰতিপন্ন কৰিব পাৰিব, মদ ভাং ড্ৰাগছ সেৱন নকৰিব। শুভ ৰং মাখন, আধিপত্য বিস্তাৰ কৰাৰ সুযোগ পাব, ভোজনী দান কৰক। শুভ সংখ্যা 8। কন্যা ৰাশি। ৰবি বুধ আৰু শুক্ৰৰ প্ৰভাৱত সাহস সততা বৃদ্ধি পাব, হঠাৎ অৰ্থ সংকট হ'ব পাৰে। শুভ ৰং আকাশী নীলা, দেৱাদিদেৱক স্মৰণ কৰক, বিদ্যাত সুখ। শুভ সংখ্যা 6। তুলা ৰাশি। গুৰু কৃপাত সুস্থিৰ চিন্তা মনলৈ আহিব, খাদ্য খাওঁতে সাৱধান। শুভ ৰং মাখন, প্ৰতিযোগিতাত জয়লাভ, উপবাসে থাকক, বিদ্যাত আনন্দ। শুভ সংখ্যা 6। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত উদ্যম থাকিব, সংঘাত আঁতৰিব। শুভ ৰং মুগা, প্ৰদূষণে কষ্ট দিব পাৰে, মহাদেৱক স্মৰণ কৰক, যিকোনো ৰত্ন ধাৰণ নকৰিব, ব্যয়। শুভ সংখ্যা 8। ধনু ৰাশি। ৰবি বৃহস্পতি গুৰুৰ কৃপাত কৰ্মত সাফল্য, পদোন্নতি যোগ। শুভ ৰং মাখন, শনি মন্দিৰ দৰ্শন কৰক, ব্যৱসায়ত উন্নতি, দৰৱ সেৱনত সাৱধান। শুভ সংখ্যা 5। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। বাহু কেতুৰ বাবে মানসিক চঞ্চলতা বৃদ্ধি, সংঘাত আঁতৰিব। শুভ ৰং মুগা, মূৰৰ বিষ ৰক্তচাপত ভুগিব পাৰে, উপবাসে থাকক, গাখীৰ দান কৰক। শুভ সংখ্যা 2। এইবাৰ কুম্ভ ৰাশি। ৰবি আৰু বুধৰ কৃপাত কৰ্মত সাফল্য, সম্পদ লাভ। শুভ ৰং আকাশী নীলা, দুৰ্যোগ আঁতৰিব, আনৰ প্ৰিয় ভজন হ'ব পাৰিব, গ্ৰহ পূজা কৰক। শুভ সংখ্যা 8। এবাৰ আহিছোঁ অন্তিম ৰাশি মীন ৰাশিলৈ। মনৰ উদ্যানত আনৰ প্ৰভাৱ পৰিব, মাংগলিক কৰ্মত যোগদান। শুভ ৰং মাখন, আনক সমালোচনা নকৰিব, খং কমিব, নিৰামিষ খাওক, ভ্ৰমণত কষ্ট। শুভ সংখ্যা 4। বন্ধুসকল, আজি আছিল এইকেইটা ৰাশিফল। আগন্তুক সময়ত ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ ঘণ্টি বাটনটো দবাই দিব, সকলোবোৰ আপডেট সকলোতকৈ আগতে আপুনি পাবলৈ। চোৱাৰ বাবে ধন্যবাদ। চাই থাকিব ৰিপাব্লিক মিডিয়া অসম। ধন্যবাদ।